মাঘ বিহুৰ সকলোলৈকে শুভেচ্ছা জনালো। আজি বিহু দিনটোনো কি কৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো। তেনেহলে বাই বাই দি দেখোন। বাই বাই কৈ দে হেপী মাঘ বিহু। হেপী মাঘ বিহু। তুমি কৈ দে হেপী মাঘ বিহু। এয়া দেখিছেনে কি কৰি থাকে বিচনা অৱস্থা। এইবিলাক চাওকচোন, এইবিলাক গোটেই খেচি মেলি অৱস্থা নাই কিয়া। ধুনু কি কৰি আছা? ধুনু কি কৰি আছা? এতিয়া গা ধুব লাগিব দেই। আজি কি হৈছে? চাহকাপ খাই লওঁ। খাই লৈ পেলাই মোৰ পিঠা বনাবলৈ আছে আৰু লাৰু বনাব আছে। মই নাৰিকল লাৰু বনাম, আপোনালোকক দেখুৱাই আছো নাৰিকল লাৰু কেনেকে বনাওঁ। এতিয়া বিহু বুলি ক'লে দৈ চিৰা নাখালেতো বিহু নহয়ে। মেইন এইটোৱে হৈছে। এতিয়া দৈ চিৰা খাম। তেনেহলে খাই লৈ পেলাই ভিডিঅ' কৰি আছো। আজি মই বনাম নাৰিকলৰ লাৰু। তাৰ কাৰণে মই 3টা নাৰিকল ৰুকি লৈছো আৰু নাৰিকলখিনিত মই 3টা নাৰিকলৰ কাৰণে 3 কাপ চেনি সানি পেলাই থৈ দিছিলো অলপ সময়। এতিয়া মই নাৰিকলখিনি ভাজিম। মই এতিয়া এটা প্ৰেছাৰ কুকাৰত নাৰিকলখিনি দি দিছো, ভাজি পেলাই খুব কম জুই চিমত দিছো। দি পেলাই নাৰিকলখিনি ভাজি আছো মই। মোৰ নাৰিকলখিনি অলপ সময় ভাজিব লাগিব। এয়া দেখিছেনে চেনিখিনি ধুনীয়াকৈ গলিব ধৰিছে নাৰিকলৰ পৰা। এয়া মোৰ নাৰিকলখিনি ভজা হৈ গৈছে। এতিয়া মই লাডুৰ কাৰণে এয়া অলপ উলিয়াই ল'ম। নাৰিকলখিনি ভজা হৈছে আৰু লাডুৰ কাৰণে মই অলপ উলিয়াই লৈছো ইয়াত। এতিয়া মই এনেধৰণে বটি যাম এয়া লাডু। এয়া মই এনেদৰে লাডুখিনি বটি গৈছো। এয়া দেখিছে, এনেকৈ মই গোটেই লাডুখিনি বটি যাম। এয়া মোৰ নাৰিকলৰ লাডু বনাই পেলাই হৈ গৈছে। এইখিনি নাৰিকলৰ লাডু। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু আজি যিসকল মোৰ ভিডিঅ' নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।